গাইছ আমি আহিছিলোঁ এতিয়া বৰকাঠনি আহোঁতে চাইকেলৰ দেখিছেনে কিবা ব্যৱস্থা কৰিলে চাইকেলৰ চেইন পৰি থাকিলে নহয় এতিয়া কি হ'ব বাৰু চেইনটো উঠাই আছে ল'ৰাটোৱে কষ্ট কৰি পিনে উঠাব পাৰিব জানো পাৰিব হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আমি এতিয়া এফালে গৈ আছোঁ, ক'ত গৈছোঁ দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। আজি মানে দিনত ইমান গৰম ন, তো ওলাই আহিবলৈ মনেই যোৱা নাছিলে। তো এতিয়া অলপ 5টামান বাজিছে সন্ধিয়া, তো অকণ ওলাই যাওঁ বুলি ভাবিছোঁ। ক'ত যাওঁ কৈ আছোঁ আৰু দেখাই আছোঁ ক'ত যাওঁ। ভিডিঅ'টো চাই এনজয় কৰক। মই যোনটো মানে ঘূৰা এটা ফিলিং ন চাইকেল লৈ পিনে, সেইটো মানে আৰু নিজেহে গম পাইছোঁ আৰু কেনেকৈ লাগিছে। তো কেমেৰাত ইমানটো কোৱালিটি নুঠিব পাৰে, নিজে যোনটো ঘূৰিছোঁ ন আল্টিত। আৰু আমি ফাইনেলি আহিছিলোঁ বৰকাঠনি আহিছিলোঁ কেলৈ মানে এইটো কৈ আছোঁ আপোনালোকক। আমি আহিছিলোঁ এতিয়া বৰকাঠনি আহোঁতে চাইকেলৰ দেখিছেনে কিবা ব্যৱস্থা কৰিলে চাইকেলৰ চেইন পৰি থাকিলে নহয় এতিয়া কি হ'ব বাৰু চেইনটো উঠাই আছে ল'ৰাটোৱে কষ্ট কৰি পিনে উঠাব পাৰিব জানো পাৰিব এতিয়া আমি আহি গৈছোঁ হোটেলত কিবা খাবলৈ আহিছোঁ, দেখাই আছোঁ কি খাম। তো চাইছোঁ এই আছে গুৰু আৰু এটা এই আছে পৰঠা আহি গ'ল। এতিয়া আমি এতিয়া পৰঠা খাই আছোঁ, মানে কি ক'ম আৰু চব্জি হেৰি 5 minutes later. তো আমি বৰকাঠনি আছিলোঁ, কিবা কৰিলে কাম আছিলে, ইয়াৰ কিবা মোবাইল ৰিচাৰ্জ নে কিবা ভৰাব লাগি আছিলে। মোবাইল ৰিচাৰ্জ ভৰাই পিনে এতিয়া ঘৰ গৈ আছোঁ। খাই আছোঁ চিপছ খাই আছোঁ চিপছ। আৰু গাইছ মানে কি ক'ম, মানে ৰাস্তা ইমানে বেয়া ন, বহুত বেয়া ৰাস্তা। দেখাই দিছোঁ এবাৰ ৰাস্তাটো, তাৰপৰা একদম এনেকুৱা ৰাস্তা মানে কি ক'ম আৰু। গৈ থাকোঁতে এই পথাৰত হাঁহকেইটাক দেখি পালোঁ। হাঁহকেইটা মানে ইমান ধুনীয়াকৈ চৰি আছে ন, মানে আৰু কি ক'ম আৰু। এবাৰ যাব জুম কৰি মই এবাৰ দেখাই দিছোঁ আপোনালোকক। এই চব কিমান ধুনীয়া দেখাইছে হয় নাই বাৰু, কিমান ধুনীয়া লাইন পাতি ঘৰলৈ গৈছে। এই ডাঙৰজনী আগত, সৰু পোৱালিকেইটা পিছলৈ এজনী ছাগলী